কিমান বছৰৰ পৰা ইয়াতে আছে? মই ইয়াত 30 30 বছৰ। বছৰ। ইয়াতে আহি ভাল লাগিলে, আপোনাৰ লগত কথা পাতি ভাল লাগিলে। বহুত বহুত ধন্যবাদ আপোনাক। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি বহুদিনীয়া আশা এটা পূৰণ কৰিব গৈ আছোঁ। ক'লৈ যাম দেখুৱাই যাম, চাই থাকিব মোৰ ভিডিঅ'টো। যদি আজি প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে, প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো বজাই দিব। আহি পাই গ'লোঁ আমি বৰদোৱা শংকৰদেৱৰ জন্মস্থান। তাতে আজি বহুদিনীয়া আশা এটা পূৰণ কৰিবলৈ আহিছোঁ। মাৰ যেতিয়া গা বেয়া হৈছিলে, তেতিয়া আমি কৈ থোৱা আছিলে যে মাৰ গা ভাল হ'লে আমি এখন তাতে তাল দিম। সেই তালখন দিবৰ কাৰণে সময় সুবিধা মিলাই নাছিলে, আজি মিলিলে। সেয়েহে আজি আমি তালখন দিবলৈ আহিলোঁ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। তালখনত নাম লিখি আহিছোঁ, মাৰ নামটো লিখা আছে। যিহেতু বহুত মানুহে ইয়াতে বিভিন্ন ধৰণৰ বস্তু দি দিয়ে আৰু নিজৰ নামটো লিখি আনিলে মানে বেছি ভাল আৰু জানিব পাৰিব তেওঁলোকে কোনে দিছে। মানে আমাক হয়তো চিনি নাপাব পাৰে, তথাপি নামটো লিখি দিলে মানে নিজৰ কিবা এটা ভাল লাগে। আৰু শৰাই কাৰণে ইয়াতে কুপন লৈ আছোঁ। গুৰুজনাৰ মেইন থাপনাখন আৰু এইফালে গৈ আমি শিলিখাজোপা পাম। এইডাল শিলিখাজোপা বহুত ডাঙৰ আৰু বহুত পুৰণি বুলি কৈছে। আৰু ইয়াৰ তলতে বহি তেওঁ বিভিন্ন ধৰণৰ বৰগীত ৰচনা কৰিছিলে। এতিয়া কেম্পাছটো বনাই আছে, এতিয়ালৈকে কমপ্লিট হোৱা নাই। মূৰত লৈ দিলে।